বন্ধু বান্ধৱীসকল এজন বিশেষ ব্যক্তিৰ বিয়া বিশেষ বুলি এই কাৰণে ক'লোঁ কাৰণ ছ'চিয়েল মিডিয়াত তেখেত বিশেষকৈ চৰ্চিত ব্যক্তি। বন্ধু বান্ধৱীসকল ছ'চিয়েল মিডিয়াৰ আগত থিয় দিলেই সততে চৰ্চিত হোৱা এজন বিশেষ ব্যক্তি। সেই ব্যক্তিজনৰ বিয়া আচলতে তেওঁৰ বিয়া কাৰ লগত? বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গমেই পাইছে থাম্বনেইলখন চাই মই কাৰ কথা ক'ব ওলাইছোঁ। ছ'চিয়েল মিডিয়াত মুখ খুলিলেই চৰ্চিত হোৱা ব্যক্তিজনৰ বিয়া কাৰ লগত? এওঁৰ লগত নে এওঁৰ লগত? বন্ধুসকল অৱশেষত জীৱনসংগী বিচাৰি পালে জনপ্ৰিয় সুকুৰ আলীয়ে। সম্পূৰ্ণ ইছলাম ধৰ্মী ৰীতি নীতিৰে বিবাহপাশত আবদ্ধ হ'ল ব্যক্তিগৰাকী। বন্ধু বান্ধৱীসকল কোকৰাঝাৰৰ ধিংধিঙাত ঠাকুৰপুৰ গাঁৱত এক উখল মাখল পৰিৱেশ। সকলোৱে দৌৰিছে দৰাক আদৰিবলৈ। দৰা আহিছে, গাড়ীও আহি ৰ'লহি পদূলি মূৰত। নাকত ৰুমাল লৈ গাড়ীৰ পৰা ধীৰ গম্ভীৰে নামি আহিল দৰা। হয় বন্ধু বান্ধৱীসকল, সেইজনেই হ'ল সকলোৰে পৰিচিত সুকুৰ আলী। বন্ধু বান্ধৱীসকল সুকুৰ আলীৰ জীৱন সংগিনীগৰাকীৰ নাম সমিনা খাতুন। No COVID-19 of India. He the non the politics. I am the politics 2020 outwell election. 24 Goripur Assembly Legislative Member. প্ৰায়েই সংবাদ মাধ্যমৰ আগত মন্তব্য ৰখা ব্যক্তিগৰাকীয়ে সেইদিনা কিন্তু কোনো মন্তব্য আগনবঢ়ালে সংবাদ মাধ্যমৰ আগত।